তো আজি ৰাতিপুৱা আমাৰ স্কুলত এটা ঘটনা হৈছে। মই ৰাতিপুৱা 5 বাজি সময়ত মৰ্ণিং ৱাক যাবলৈ কাৰণে ওলাইছোঁ। যেতিয়া দেখিলোঁ মোৰ মেইন দৰৱাজাটো বাহিৰৰ পৰা লক হৈ আছে। তাৰ পৰা মই বেলেগ দৰৱাজাৰ ফালে ওলালোঁ। ওলাই পেলাই দেখিলোঁ যে মোৰ স্কুলত মানে এটা মানে বাটালি আৰু কিবা খুৰ্পি এটা তলত পৰি আছে। তো সেইটো কাৰণে মই চালোঁ মানুহবিলাকে কি হ'ল এনেকুৱা, মইতো এনেকুৱা ৰখা নাই। তো খিৰিকী ফালে সোমাবলৈ চেষ্টা কৰিছে, খিৰিকীখন খুলি পেলাই, কিন্তু সোমাব নোৱাৰিলে। তাৰ পাছত কি কৰিছে, মোৰ স্কুল ঘৰৰ ওপৰত যিটো বিল্ডিং আছে তাৰ ওপৰৰ পৰা এখন ভঙা চেয়াৰ আৰু এটা ৰড আনি পেলাই হেডমাষ্টাৰ ৰুমৰ যে দৰ্জাটো ৰড দি ভাঙি দিছে। ভাঙি পেলাই ভিতৰত সোমাই পেলাই এখনৰ টাৱেলো পেলাই গুচি গৈছে। ড্ৰয়াৰবিলাক খুলিছে, চাইছে টকা পইচা আছে না নাই। কিন্তু আমাৰ কপাল লাক ভাল, আমি একো টকা পইচা ৰখা নাছিলোঁ। তো একো লৈ যাব পৰা নাই। কম্পিউটাৰ আছিলে, কম্পিউটাৰো একো হোৱা নাই। মানে এনেকুৱা কৰি পেলাই গুচি গৈছে। মই এইটো দেখা পালোঁ, ধৰি লওক 5:30 মৰ্ণিং 5 ইমানেই আৰু, বেছি একো ক্ষয়ক্ষতি হোৱা নাই। বাকী বস্তুবিলাক ঠিক ঠাকেই আছে। CC কেমেৰা আছিলে, কিন্তু মোৰ লাকটো বেয়া। যোৱাকালি মোৰ চকীদাৰজনে CC কেমেৰাটো বন্ধ কৰি গুচি গৈছে 2টা বজাত। এবাৰ 154 চেক কৰিলোঁ, 154 CC কেমেৰাটো ছুইচ অফ কৰা আছে। যিটো আজিৰ পৰা মানে তাকে ইনষ্ট্ৰাকশ্যন দিম। CC কেমেৰা কিয় বন্ধ কৰা? মানে কেমেৰাটো অফ হোৱা নাই, মানে ৱাইফাই অফ হৈ আছে। কেমেৰাটো অফ কৰিছে নাজানে আৰু চকীদাৰজনে ইমান তাৰ হুঁচিয়াৰি নাই। সি ভাবিছে আৰু কাৰেণ্ট কিয় অন কৰিম, ছুইচ অফ কৰি গৈছে। এইটো বিষয়ে থানাত এজাহাৰ দিয়া হৈছে? নাই, এতিয়া দিয়া আহিলোঁ আৰু। আচ্ছা, এনে কিবা আপোনালোকে চোৰে ইয়াত চুৰ কৰিব অহাত কিবা অস্ত্ৰ কিবা পোৱা গৈছে নেকি? অস্ত্ৰটো একো পোৱা নাই, এটা বাটালিহে পাইছোঁ। টাৱেল এটা ভিতৰত পাইছোঁ। যোগাৰ কৰিছে। বাকী যে অস্ত্ৰ জখলা এইবিলাক আমাৰ কম্পাউণ্ডতেই আছে। মোৰ সন্দেহ হয়। বেলেগ আমাৰতো আজিলৈকে মোৰ এই স্কুল প্ৰতিষ্ঠা কৰা 2002 ইংৰাজীতে প্ৰতিষ্ঠা কৰা। আজিলৈকে এটা মানে কাঠৰ টুকুৰা এটাও মানুহে লৈ যোৱা নাই। আই এম ফিলিং প্ৰাউড ডেট নাথিং ইজ ডান চ' ফাৰ। আমাৰ লোকেলিটিৰ মানুহবিলাক খুব ভাল। নহ'লেতো লোকেলিটিৰ মানুহ বেয়া হ'লেতো কেতিয়াবা মোৰ এটা অনিষ্ট কৰিব পাৰিলে। লোকেলিটিৰ মানুহে কেতিয়াও স্কুলৰ অনিষ্ট নিবিচাৰে। আৰু মোৰ ষ্টুডেণ্টবিলাক সকলোৱেই লোকেলিটি। এইটো কোনোবা ড্ৰাগছ খোৱা ল'ৰা হ'ব নেকি, সেইটোৱেই মোৰ সন্দেহ হৈছে। স্কুলৰ নাম কি আৰু স্কুলৰ নামটো মিনি ইংলিছ হাই স্কুল। স্কুলৰ নামটো এইটো এৰিয়াটোৰ নাম কৃষ্ণনগৰ, অপজিট টু ডিফু মেডিকেল কলেজ, নিয়াৰ টু ডিফু মেডিকেল। এতিয়া শুনি আছো বহুত জেগাতে হৈ আছে চুৰিবিলাক, য'তে ত'তে হৈ থকা শুনিছো, কিন্তু মানে আজি ৰাতিপুৱা শুনি আছো মানে ডিফুত য'তে ত'তে বহুত মানে চুৰিৰ মানে উপদ্ৰৱ চলি আছে। গতিকে এইটো অলপ দিনৰ আগতো শুনিছো এঘৰ মানুহৰ ঘৰত বহুত কিবা কিবি অসুখৰ কাৰণে পইচা ট্ৰিটমেণ্ট কৰিবলৈ থোৱা সেইবিলাকো নিছে। আমাৰে স্কুলৰ মানে ষ্টুডেণ্টৰ গাৰ্জেন হয়, তেওঁলোকৰ ঘৰতো বহুত অনিষ্ট কৰিছে, বস্তু নিছে। গতিকে ইমান আৰু ক'ৰবাত য'তে ত'তে হৈয়ে থকা শুনিছো অলপ দিনৰ পৰা। কিন্তু সেইটো বিষয়ে মানে প্ৰশাসনে অলপ মানে ৰিকুৱেষ্ট কৰিছো যে তেওঁলোকে মানে অলপ এইটোৰ প্ৰতি গুৰুত্ব দিয়ে আৰু এইটো মানে ভালকে অনুসন্ধান কৰি মানে কথাবোৰ গুৰুত্ব দি অলপ চাব লাগে।